পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰলৈ সকলোকে। আজি মই বনাব লৈছোঁ এটা নিমকিৰ ৰেচিপি। যদি আপোনালোকে ৰেচিপিটো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা সৰু বেল আইকনটো প্ৰেছ কৰি দিব। কিন্তু ব'লক আজি আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই লৈছোঁ ময়দা, তাৰপিছত এইফালে লৈছোঁ অকণমান কুহুমীয়া গৰম পানী আৰু আধা কাপ ৰিফাইন অইল আৰু অলপ লৈছোঁ বেকিং পাউডাৰ আৰু এইফালে মই লৈছোঁ আধা চামুচ নিমখ। এতিয়া চাওক, মই ধুনীয়াকৈ বাতি এটাত বেকিং পাউডাৰ আৰু নিমখখিনি এড কৰি দিছোঁ। নিমখ আপুনি সোৱাদ অনুসৰি দিব পাৰে। যদি আপুনি নিমখ কমকৈ খাই ভাল পায় তেন্তে নিমখ কমকৈ দিব, আৰু যদি বেছিকৈ খাই ভাল পায় তেন্তে অকণমান নিমখৰ পৰিমাণটো বেছি কৰি দিব। আৰু এতিয়া মোৰ ওচৰত আজৱাইনটো নাই, সেইবাবে মই আজৱাইনটো স্কিপ কৰিছোঁ। আপোনাৰ ওচৰত যদি আজৱাইন থাকে তেতিয়া আপুনি আজৱাইনটো দি দিব। এতিয়া মই নিমখ, বেকিং পাউডাৰ আৰু ময়দাখিনি ধুনীয়াকৈ হাতেদি ঠিক এনেধৰণে খচি দিম। এতিয়া মই ইয়াত ৰিফাইন তেলখিনি এড কৰিছোঁ। ৰিফাইন তেল আপুনি অনুমানত দিব, নিজৰ আন্দাজ অনুসৰি আপুনি ৰিফাইন তেলটো ব্যৱহাৰ কৰিব। এতিয়া মই ইয়াত পানী এড কৰিছোঁ, অলপ অলপকৈ পানীটো এড কৰিব। আপুনি ময়দাখিনিৰ পৰা তেলটো নোলোৱালৈকে ভালদৰে এনেকৈ খচি থাকিব। এয়া চাওক, মই এটা ধুনীয়া পাৰফেক্ট ডো বনাই ল'লোঁ আৰু ডোটো বহুত কোমল হৈছে, ভালকৈ খচি লৈছোঁ। এতিয়া মই এইটো অলপ সময়ৰ কাৰণে থৈ দিম। এইটো মই ৰুম টেম্পাৰেচাৰতে থৈছোঁ। অলপ সময়ৰ কাৰণে ঢাকি ধুনীয়াকৈ থৈ দিম। মই ধুনীয়াকৈ মিহিকৈ ৰুটি বেলাৰ নিচিনাকৈ বেলি লৈছোঁ। এয়া মই ধুনীয়াকৈ বেলি লৈছোঁ। বেলি লোৱাৰ পিছত যিহেতু আমি আজি নিমকি বনাইছোঁ, সেইবাবে কিনাৰৰ যিবোৰ চুক আছিলে চুকবিলাকো ধুনীয়াকৈ বেলি লৈছোঁ, কাৰণ নিমকি পাতলা হ'ব লাগে আৰু খাবলৈ ভাল হ'ব লাগে। সেইবাবে ধুনীয়াকৈ বেলি লোৱাৰ পিছত এতিয়া এইফালে চাওক, মই এডাল ষ্টীলৰ স্কেল লৈছোঁ আৰু এখন কটাৰী লৈছোঁ। এতিয়া মই এইটো মিহি মিহিকৈ কাটি এয়া চাওক, মোৰ তেলখিনি গৰম হ'ল আৰু এইফালে নিমকিখিনিও ধুনীয়াকৈ কাটা হৈ গৈছে। এতিয়া আমি তেলখিনি ভালকৈ গৰম হৈছে নে এনেকৈ কৰি চাব পাৰোঁ। এয়া গৰম হৈ গৈছে। এতিয়া মই নিমকিখিনি তেলত দি দিছোঁ আৰু ঠিক এনেধৰণে অলপ লৰাই দিম। এয়া চাওক, মোৰ নিমকি ৰেচিপিটো হৈ গ'ল, নিমকিখিনি হৈ গ'ল। এতিয়া অকণমান এনেধৰণে ঠাণ্ডা হ'ব দিছোঁ। এয়া মোৰ নিমকিখিনি পূৰা ধুনীয়া। যদি এই ৰেচিপিটো আপোনালোকে চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ধন্যবাদ। আকৌ পুনৰ এদিন নতুন ভিডিঅ'ত লগ পাম।